মানে আজি ইটো সিটো বিচাৰোঁতে ইটো সিটো পিন্ধোতে তাৰমানে একদম মেথাটো গৰম হৈ গৈছে। আজি কি জানে না আপোনালোকে? আজি লক্ষ্মী পূজা। লক্ষ্মী পূজালৈ যাবলৈ ওলাইছোঁ বিশেষকৈ। এতিয়া চেন এটা লৈছোঁ, তেল অকণ ঘঁহিম, একদম ৰেডি। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। এয়া অলপ তেল টেঙা ঘঁহি লৈছোঁ অলপ। বটলটো ঘূৰি গৈছে বে, ফ্ৰেছ লাগিব আজি। তেল টেঙা অলপ ঘঁহি লৈছোঁ। এইটো অলপ চেন অকণো মাৰি লওঁ, ধুনীয়া গোন্ধাই থাকিব না। গৰমত অলপ গেলাও গোন্ধাব পাৰে না। মজা লাগিছে বে, ধুনীয়া পাৰফিউম আছে বে। এয়া সেই লক্ষী পূজা মণ্ডপ পাই গ'লোহি। এইপিনে আমাৰ দুদু ব্যস্ত আছে কামত। এইপিনে আইসকল আছে বহি পিনি। এইপিনে আইসকল বহি আছে, নিজ কামত ব্যস্ত হৈ আছে। এইপিনে বৰ্তাও আহিছে। এইপিনে পূজাৰীয়ে নিজৰ কামত ব্যস্ত হৈ আছে। আমাৰ ওচৰতে পূজাৰীজনক অলপ হেল্প কৰি আছে। হয়, সমূহ অসমবাসীক আজি কিবা এটা কৈ দিয়া। লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ, সকলোকে নিমন্ত্ৰণ কৰিলোঁ। ধন্যবাদ ন। ঠিক আছে। সেইপিনে আমাৰ জয়ন্ত আহিছে, ধূপ ধূনা চাকি বন্তি জ্বলাই আছে আমাৰ জয়ন্তই। সেইপিনে তেওঁ আশা মনৰ কামনা পূৰ্ণ হওক। এয়া লক্ষী পূজা মণ্ডপত সকলোৱে ধূপ চাকি বন্তি জ্বলাই আছে। আমাৰ এজন বৰ্তমান পূজাৰী হয়। আপোনাৰ ঘৰ? আপোনাৰ নামটো? এবাৰ পূজা কেনেকুৱা, যা পূজা কেনেকুৱা চলিছে? পূজা আমাৰ ধুনীয়া আছে। লকডাউনৰ পিছত আমি চৰকাৰে নিয়মত কৰিব দিছে, কৰিছোঁ আমি। আমাৰ চেনিটাইজাৰ আছে, চেনিটাইজাৰ এখন চৰকাৰখনো যায় আৰু ভালে আছে বাৰু। ঠিকে আছে ন? এতিয়া অলপ মানুহ কম আছে আৰু পূজা বৰ্তমান কিমান দেৰিলৈকে আয়োজন কৰা হ'ব? এতিয়া আমাৰ মানে এই আমাৰ 9টামান বজাৰ পৰা আৰম্ভ কৰা, এতিয়া আমি সন্ধিয়া 9টামান বজালৈকে আয়োজন কৰিব লাগিব। 9টামান বজালৈকে ন? আমাৰ তৰফৰ পৰা আপোনাৰ 9টা বজালৈকে আপোনাৰ আয়োজন থাকিব। আৰু এইপিনে আপোনাৰ দান পাত্ৰ এইপিনে আয়োজন কৰা হৈছে। এইটো দান পাত্ৰ বনাই থোৱা আছে। ইয়াত আপোনাৰ ইচ্ছামতে আপোনাৰ যিখন হয় বৰঙণি পঞ্চ আপোনাৰ দান পাত্ৰত ভৰালে হৈ যাব। এয়া আমাৰ পেহাই দোকান দিছে। এই কলৰ এই কুই কেইটকা? হা কি কল বুলি ভাবিছা? এইটো কি কল কৈ দিয়কচোন। চেনিয়া কল। জাল চানা অলপ বেছিকৈ দি দিয়ক। এজন বৰ চিকটা বেপাৰী পায়, এজনৰ চব জাল চানা কিনি খাব নাপায়। আজিহে খালোঁ দেই, বছৰেকৰ মূৰত এবাৰহে খাইছোঁ। আৰু দিতে আছোঁ চব। নেক্সট বাৰ এনেকুৱা হ'লে মই নাখাওঁ। এনেকুৱা জাল চানা বেপাৰী হ'লে মোৰ বহুত বেয়া লাগে পায়। জাল এখন দি দিব লাগে আজি। বিশেষকৈ এই ভোট জলকীয়াটো এনেই তোৱাই দেখালে নহ'ব। বিশেষকৈ আজি আপোনাৰ ডাৱৰীয়া বতৰ, জাল অকণ বেছিকৈ দি দিব পাৰে না। এই গোটাকৈ ভোট জলকীয়াটোকে দি দিয়ক। নিদিলেও জাল চানা নামেই জাল চানা। আমাৰ একজন পুৰা ফটো মৰাত ব্যস্ত দেই আজি। ভালকৈ মৰা অলপ, কেমেৰামেন ভালকৈ মৰা অলপ।
ৰবীন চাকি তাকি জ্বলালা নে? ৰবীন চাকি কি বুলি আশীৰ্বাদ ল'লা? লক্ষী পূজা বিয়াখন সোনকালে হ'বলৈ, ভাল ছোৱালী এজনী পাবলৈ দেই, ভালকে আশীৰ্বাদটো লৈ ল'বা দেই। এই ছোৱালীবিলাকে লক্ষী পূজালৈ আহি পিনি পুৰা খেলত ব্যস্ত দেই। এইটো উৰি গ'ল পুৰা খেলত ব্যস্ত আছে, পুৰা খেলি আছে, দেখিছেনে বাৰু? আমাৰ এজনে চুজি বনাই আছে, বহুত ধুনীয়াকৈ বনাইছে বাবুজানে। অলপ মিঠাকৈ বনাবা দেই, চেনীটো অলপ বেছিকৈ দিবা। এয়া লাল চাহ একাপ দিছে, খাই লৈছোঁ তাকে, তেতিয়া অলপ মনটো ফ্ৰেছ লাগিব। এতিয়া আহি পিনি ঘৰ পালোহি। প্ৰগ্ৰেমবিলাক কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু কোনোবাই যদি নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।